নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো হৈছে তেওঁলোকৰ বাবে যাৰ নেকি এইবাৰ 2025 চনৰ SSGD এক্সাম বেয়া হৈছে আৰু যোনে যোনে নেকি 2026 চনৰ নতুনকৈ SSC GD এক্সাম দিম বুলি ভাবি আছে। তো তেওঁলোকৰ বাবে এইটো ভিডিঅ' অতি গুৰুত্বপূৰ্ণ। তো ভিডিঅ'টো শেষলৈ চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি আমি আলোচনা কৰিম মেথছ সাবজেক্টৰ ওপৰত। মেথছ ক'ৰ পৰা পঢ়িব বা কেনেকৈ কমপ্লিট কৰিব তাৰ ওপৰত আলোচনা কৰিম। তো আগতে কি আছিলে চাব, আগতে আমাৰ অসমৰ কি হয় কেৱল হিন্দী আৰু ৰিজনিং কৰিয়ে বহুতে চাকৰি পাইছে, কিন্তু এতিয়া আৰু তেনেকুৱা নহয়। এতিয়া আমি এটা চাকৰি ল'বলৈ হ'লে SSC GDতে হওক বা যিকোনো গভৰ্ণমেণ্ট এক্সামে হওক পাছ কৰিবলৈ হ'লে মেথছ, ৰিজনিং, হিন্দী বা ইংলিছ, GK GS গোটেইকেইটা ছাবজেক্টে ভাল হ'ব লাগিব। তো তাৰে আমি আজি এটা অতি ইম্পৰ্টেণ্ট, কাৰণ মেথছটো বহুত ইম্পৰ্টেণ্ট টপিক হয় আৰু আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কি হয় মেথছটোত ইমান গুৰুত্ব নিদিয়ে, কাৰণ মেথছটো বহুত টান বুলি ভাবে, কিন্তু মেথছটো ইমান টান নহয়। এতিয়া চাব, যেতিয়া মই ফাৰ্ষ্ট এক্সাম দিছিলোঁ তেতিয়া মোৰো কেনেকুৱা হৈছিল, মেথছ মাত্ৰ 3টা বা 4টা শুদ্ধ হৈছিল, কিন্তু এইবাৰ মোৰ এক্সামত 13টা মেথছ শুদ্ধ হৈছে। তো মই কেনেকৈ 0ৰ পৰা 13টালৈ শুদ্ধ কৰিলোঁ তাৰ বিষয়ে ক'ম, আৰু মেথছ ক'ৰ পৰা পঢ়িব তাৰ বিষয়েও ক'ম। তো ভিডিঅ'টো শেষলৈ চাই থাকক। এতিয়া চাব, মেথছ পঢ়িবলৈ আপোনালোকে কি কৰিব পাৰে, ইউটিউবত দুটা মানে ফ্ৰী বেটছ আছে এয়া RWA এপৰ। তো কি কৰিব পাৰে, আপোনালোকে যদি ইউটিউবত চাৰ্চ কৰে, ফাৰ্ষ্ট চাৰ্চ কৰিব পাৰে সূৰ্যা বেচটো হৈছে অংকিত ভাটি ছাৰৰ, তাত 84টামান ভিডিঅ' আছে, তাত বেছিকৰ পৰা আছে। গতিকে আপোনালোকে যদি সেইটো ক্লিয়াৰ কৰে নহয়, 84টা ভিডিঅ' যদি কমপ্লিট চায় আৰু তাৰ নোট বনাই যায় তেনেহ'লে আপোনালোকৰ মেথছ বেছিক ক্লিয়াৰ হৈ যাব। আৰু আপোনালোকে চাব পাৰে পৰমবীৰ বেটছ বুলি এটা আছে, ইউটিউবত চাৰ্চ কৰিব, সেইটো RWA হয় আৰু সেইটোৰ পৰা আপোনালোকে বেছিক ক্লিয়াৰ কৰিব পাৰে। এতিয়া চাব, GD এবাৰ নতুন এপ্লাই হ'ব কেতিয়া, নৱেম্বৰ মাহত। গতিকে এতিয়া আমাৰ হাতত কিমান দিন আছে, 8 মাহ আছে। তো এতিয়া যদি আমি চাওঁ 8 মাহ, গতিকে এতিয়া তোমালোকে বেলেগ ছাবজেক্ট এতিয়া পঢ়িব নালাগে। গতিকে প্ৰথম কি কৰক, 4 মাহমান সময় লওক, কেৱল মেথছটো পঢ়ক। মেথছটো আপোনালোকে যদি ক্লিয়াৰ কৰি লয় তেনেহ'লে বাকীকেইটা ছাবজেক্ট সোনকালে ক্লিয়াৰ হ'ব। গতিকে মেথছটো এখন নোট বনাই ল'ব আৰু ভালদৰে মেথছটো একে বেছিকৰ পৰা ক্লিয়াৰ কৰি যাওক। বেছিক জানিলেহে আপোনালোকে প্ৰেক্টিছ ছেট কৰিব পাৰিব। এতিয়া যদি বেছিক ক্লিয়াৰ নকৰাকৈ ডাইৰেক্ট প্ৰেক্টিছ ছেট কৰিব যায় তেতিয়াহ'লে কি হ'ব, আপোনালোকৰ কি হৈছে আপোনালোকে মানে বুজি নাপাব। তো গতিকে প্ৰথম মেথছৰ বেছিকটো ক্লিয়াৰ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। তো আমাৰ অসমৰ ল'ৰা ছোৱালীৰ মেইন প্ৰব্লেম কি হয়, মেথছটো বহুত টান বুলি কি কৰে, বহুতে নপঢ়াকৈ যায়। গতিকে তাৰ ফলত এক্সাম বেয়া হয়, আৰু এক্সাম বেয়া হোৱাৰ ফলত কি হয়, ভাল মাৰ্ক এটা নাপায়। গতিকে ফাৰ্ষ্টে মেথছটো ক্লিয়াৰ কৰক, মেথছৰ কনচেপ্ট ক্লিয়াৰ কৰক, আৰু মেথছৰ অবিহনে আপোনালোকে SSC GDত কিন্তু ভাল মাৰ্ক এটা পাবলৈ সক্ষম নহ'ব। আৰু এতিয়া আপোনালোকে চাব পাৰে, এইখন হৈছে মোৰ মেথছৰ বহীখন, কিমান ডাঙৰ চাব পাৰে, ইয়াত চব লিখা হৈ আছে। ফাৰ্ষ্টে আপোনালোকে এনেকৈ লিখি ল'ব, তাৰপিছতহে প্ৰেক্টিছ কৰিব। এতিয়া চাব, এইটো স্পীড, টাইম এণ্ড ডিষ্টেঞ্চৰ লিখা হৈ আছে, তেনেকৈ আৰু পাব ইয়াত বোট এণ্ড ষ্ট্ৰীম, পাৰ্চেণ্টেজ। তো এনেকৈ আপোনালোকে প্ৰথম লিখি ল'ব, তেতিয়াহে আপোনালোকৰ মেথছটো ক্লিয়াৰ হ'ব। ফাৰ্ষ্টে বেছিক ক্লিয়াৰ কৰক, তাৰপিছত প্ৰেক্টিছ ছেট কৰিব, নহ'লে একো বুজি নাপাব। গতিকে আজি মেথছৰ কথা ক'লোঁ। আৰু যদি ৰিজনিঙৰো ক'ৰ পৰা পঢ়িব, যদি ফ্ৰীতে পঢ়িব বিচাৰে ইউটিউবৰ পৰা, তেনেহ'লে কোনজন টিচাৰ ভাল হয় বা কোনটো প্লে'লিষ্ট আপোনালোকে কোনটো ইউটিউব চেনেলৰ পৰা পঢ়িব বা প্লে'লিষ্ট ক'ত পাব, তাৰ ওপৰত যদি ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিব। যিহেতু আমাৰ অসমত যদি আমি চাওঁ বেলেগ ৰাজ্যৰ তুলনাত, UP, বিহাৰ বা ৰাজস্থানৰ তুলনাত চাওঁ, তেনেহ'লে কাট অফ অলপ কম যোৱা দেখা যায়। ইয়াৰ কাৰণটো হৈছে, কাৰণ আমাৰ ল'ৰা ছোৱালীবোৰৰ কি হয়, মেথছটো অলপ কনচেপ্ট ক্লিয়াৰ নাথাকে বা মেথছটো ভয় খায়। গতিকে এতিয়া যদি কেইটা মেথছ কৰিব লাগে বুলি কয় এক্সামত, তেতিয়াহ'লে আমাৰ অসমৰ যদি 13টাৰ পৰা 14টা মেথছ যদি আপোনালোকে কৰিব পাৰে তেনেহ'লে একে বহুত ভাল, আৰু তেতিয়া মানে আপোনালোকৰ একে ছেফ স্ক'ৰত আহি যাব। তো গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল,
আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব। ধন্যবাদ।